বৰকাপলাত 6 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বাসন্তী দেৱী পূজা উদযাপন। বৰপেটা জিলাৰ অন্তৰ্গত বৰকাপলাত 6 দিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰী বাসন্তী দেৱী পূজা উদযাপন কৰা হয়। সেই অনুসৰি দেৱীৰ আমন্ত্ৰণ অধিবাস, জলযাত্ৰা, ওজাপালিৰ বন্দনা, দেৱীৰ নৱপত্ৰিকা প্ৰৱেশ আৰু স্থাপন সপ্তমী বিহিত পূজাৰে দুদিন অতিক্ৰম কৰি আজি 3 দিনত ভৰি দিছে। আজি অশোকাষ্টমী। ৰাতিপুৱাৰে পৰা দেখা গ'ল শ শ ভক্তৰ ভিৰ। 157 বছৰীয়া বৰকাপলা বাসন্তী পূজাৰ এক সুকীয়া বৈশিষ্ট্য আছে। এটা সময়ত সৰুক্ষেত্ৰী অঞ্চলৰ ভ্ৰাম্যমান পূজা আছিল এই বৰকাপলা বাসন্তী পূজা। অতীতত বিভিন্ন মহামাৰীৰ কবলত পৰিছিল এই অঞ্চলৰ লোকসকল। ফলত বহু মানুহৰ একেলগে মৃত্যু হৈছিল আৰু এনে মহামাৰীৰ পৰা ৰক্ষা পাবলৈ ঠায়ে ঠায়ে বাসন্তী পূজা অনুষ্ঠিত কৰিছিল। কালক্ৰমত এই বাসন্তী পূজা ভাগ বৰকাপলা গাঁৱত অশোকাষ্টমীৰ লগত সংগতি ৰাখি স্থায়ীভাৱে পাতিবলৈ আৰম্ভ কৰে। এই পূজাত নিকটৱৰ্তী গাঁওসমূহৰ পৰাও ভক্তসকলে আহি পূজাৰ আশীষ নিৰ্মালি লয় আৰু বিভিন্ন প্ৰকাৰৰ দান বৰঙণি আগবঢ়ায়। পাৰ চৰাই, ছাগলী, কল, কুঁহিয়াৰ, কোমোৰা আদিকে ধৰি কেইবা প্ৰকাৰৰ সামগ্ৰী শ্ৰী শ্ৰী বাসন্তী দেৱীৰ শ্ৰীচৰণত অৰ্পণ কৰে। লোকবিশ্বাস অনুসৰি বৰকাপলাৰ শ্ৰী শ্ৰী বাসন্তী দেৱী পূজাত ভক্তসকলে যি মনোকামনা কৰে তাৰ পূৰণ হয়। বিশেষকৈ অতীজৰে পৰা চলি অহা বিশ্বাস অনুসৰি বেমাৰ আজাৰৰ অতি সোনকালে আশু আৰোগ্য লাভ কৰে বুলি জনবিশ্বাস আছে। আজি অশোকাষ্টমীৰ দিনা বহৰী ব্ৰহ্মপুত্ৰৰ বুকুৱেদি গংগা প্ৰবাহ মান হ'ব আৰু এই গংগা স্নান কৰি আহি ভক্তসকলে মা বাসন্তী দেৱীৰ শ্ৰীচৰণত সেৱা আগবঢ়ায়। বৰকাপলা গাঁৱৰ যুৱকসকলে ভক্তসকলৰ বাবে ভোগৰ ব্যৱস্থা কৰে। ওজাপালিয়ে আজি ৰাতিপুৱাৰে পৰা দেৱী বন্দনা কৰি পূজাথলী জীপাল কৰি তোলে। প্ৰথমতে মই অসমবাসীক জনাবলৈ পাই সুখী হৈছোঁ যে আমি প্ৰথমতে শ্ৰী শ্ৰী বাসন্তী দেৱী পূজা মহোৎসৱ তথা ৰঙালী বিহুৰ আমি আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জনাইছোঁ। আমাৰ ইতিমধ্যে 157তম বছৰত ভৰি দিছে আৰু এই 157তম বছৰত আমি কোনো ধৰণৰ চৰকাৰী আঁচনি বা মানে পুৰণি মন্দিৰত আঁচনি হিচাপে পোৱা নাই। অসম চৰকাৰক আমি অনুৰোধ জনাব খুজিছোঁ যে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰিব খুজিছোঁ যে তেখেতসকলে যাতে অনতিপলমে আমাৰ এই 157 বছৰৰ মন্দিৰত তেখেতসকলে ভাল এটা অনুদান দিয়ে। আমি গোটেই কাপলাবাসী ৰাইজ তথা এই অঞ্চলৰ ৰাইজে লগ লাগি এই মন্দিৰটো অকণমান দেখাত ভাল লগা কাম কৰিছোঁ আৰু প্ৰতি বছৰে আমি পূজা উদযাপন কৰি আহিছোঁ। আমি দেখিছোঁ বা আমি ককা আইতাৰ পৰা শুনিছোঁ যে এটা সময়ত যি মহামাৰী দেখা দিছিল, এই মহামাৰীত কলেৰিয়া, হাগা বমি এইবিলাক হৈছিল আৰু এইবিলাক হোৱাৰ পিছত গোটেই সৰুক্ষেত্ৰী অঞ্চলবাসীয়ে ইয়াত এখন বাসন্তী পূজা আৰম্ভ কৰিবলৈ দিছিল আৰু সেই বাসন্তী পূজা কলপাতৰ চাইনাৰে হেঁচক লাইটেৰে আজি কৰি আজি এইটো অৱস্থা পাইছে। গতিকে এই অৱস্থাত আমি বিভিন্ন কাৰ্যসূচীৰে 5 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। এই উদযাপনটো ইতিমধ্যে আজি মোটামুটি 500 বছৰ আগৰ পৰা আদিপূৰ্বৰ পৰা আদিমুনিসকলে এই পূজাখন পাতি আছে। এই পূজাখনৰ এনেকুৱা মহত্ব, যিসকল দৰ্শনাৰ্থীয়ে ইয়াত চাকি বন্তি জ্বলাই মনৰ কামনা তেওঁলোকৰ পূৰণ হয় আৰু এই অঞ্চলৰ প্ৰায় ভকতজনী আয়তীসকলে আহি ইয়াত মনৰ কামনা যি চাকিবোৰ জ্বলায়, এই চাকি বন্তি জ্বলাত সকলোৰে মনৰ কামনাবিলাক পূৰণ হয় বুলি আমি জানো আৰু সেয়ে ভাবিয়ে আজি এই পূজাখন চলি আছে। আৰু পূজাখনৰ মহত্ব এনেকুৱা মহত্ব, যদি এই পূজাখনত যদি কোনোবাই যদি কিবা শান্তিপূৰ্ণভাৱে বা কিবা অশান্তিৰ এটা অমংগলৰ হেৰি হয়, ইয়াত যদি এটা চাকি জ্বলায় তেতিয়াহ'লে মনৰ বাঞ্ছা পূৰণ হয় বুলি মই ভাবোঁ। পূজাখন এইবাৰ 157তম। ইয়াৰ আগৰ পৰাই চলি আছিল নেকি পূজাখন, বা কেনেকুৱা ধৰণে বৰকাপলা গাঁৱত পূজাখন স্থাপিত হৈছে? আমি জানামতে এতিয়া তাৰিখটো আমি এটা নিৰ্ধাৰিত কৰি লৈছোঁ, 157 বছৰ ধৰিছোঁ। তাৰ আগৰ পৰা পূজাখন চলি আছে। হয়তো আমাৰ এইখিনি ইমানখিনি কথা মনত নহ'লেও আমি 157 আজি 70 বছৰৰ লগত 70 বছৰ হ'ল। 70 নাম গুণ গাওঁ অলপমান ভগৱানে বাসন্তী দেৱীৰ পূজা পাতল চাকি লাগি ভাগি দিওঁ। সেয়ে আগতকৈ পূজাখন এতিয়া কেনেকুৱা জাকজমক হৈছে? এতিয়া আগতকৈ বহু উন্নত হৈছে, ভাল লগা হৈছে। জাকজমক কি ক'ব অসমবাসী ৰাইজক, কি ক'ব আপুনি? অসমবাসী ধন্যবাদ দিছোঁ। বৰকাপলাৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, K News 7।